আমাৰ ঘৰৰ ল'ৰাকেইটা আৰু আমি এই ভেলা ভুজি এটা পুৱাব যাই আছো ৰাতিপুৱাই এয়া হাঁহ আছে লগত তাতে ভেলাৰ তলত মানে দিছে আৰু এইটো আৰু এইটো এটা আমাৰ ভেলাপুজি আমাৰ গাঁৱৰ ল'ৰাকেইটাই সকলোৱে মিলি এই ভেলাপুজিটো মানে বনাইছোঁ আৰু তাতে আমি আজি পুৱাবলৈ আহিছোঁ। কালে দানছি ৰবিন্দা আজি ভেলা কাছে কালে হাঁহ কাছে কালে দানছি হাঁহ আজি যাব দুই কৈ দিয়া কিবা এতিয়া আমাৰ আজি ভেলা এয়া কাৰ্যসূচী চলি আছে ভেলা লগোৱাৰ এয়া পুৰা খেৰ আছে খেৰেদি মানে জ্বলোৱা হ'ব চব হাতে হাতে এইটো এটা ভেলা বুজি সকলো সদস্য ৰেডি বৰ্তমান ভেলা জ্বলাবৰ কাৰণে মানে সময়ো যাই আছে ফুটা ললো খেলাৰ আমাৰ কি কি আয়োজন চলি আছে তাতে চাই থাকক এইবিলাক আয়োজন চলি আছে এই প্লাষ্টিক আনি আছে নাম আছে তাতে লাগিছে আৰু গাত বিহু লাগিছে সব ল'ৰা আহিছে আমাৰ যিমান আছে ভাল লাগিছে বঢ়িয়া বোলা আমাৰ নাগাৰা নাম আছে ইয়াতে কণ কণ ভাইটি ভণ্টি ইয়াতে নাগাৰা নাম নতুনকৈ শিকি আছে ধুনীয়া হৈছে ভাল লাগিছে আৰু চাই থাকক অলপ নাগাৰা নাম দেখুৱাইছোঁ আপোনালোকক ছবি কিবা অলপ মই নাযাওঁ আচ্ছা ভোগালী বিহু উপলক্ষে আমি নামদলটি নিমন্ত্ৰণ জনাইছোঁ তেখেতসকলক এতিয়া নাম আৰম্ভ কৰিব দিয়া হৈছে তো সমূহ ভক্তগণ ৰাইজক সহযোগিতা সহযোগ শ্ৰদ্ধাৰে কামনা কৰা হৈছে আৰু আজি আমাৰ দিনৰ খানাত থাকিব হাঁহৰ মাংস राम हरि राम 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 कृष्ण हरि राम 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 अनंत अच्युत हर गण नारायण
এই যেতিয়া ঘৰতে আৰু মানে ভেলা পুৱাই আহিলোঁ তাতে প্ৰগ্ৰেম চলি আছে কিবা কিবি মানে পেটত একো নাই ৰাতিপুৱাৰ পৰা মানে ৰাতি টোপনি ক্ষতি নাই আৰু এতিয়া অলপমান টোপনি লাগি আছে সেইকাৰণে কিবা অলপ খায়ো লওঁ কিবা আনিছে দৈ চিৰা আনিছে আমাৰ আছে এইটো মামাৰ ল'ৰা খাওঁ আৰু এতিয়া ভেলাৰ তলৰ খানা ৰেডি হৈ আছে আমি পাত কাটিব আহিছোঁ এয়া আহিছে লগত পাত কাটিম আমি আৰু লৈ যাম পাতটো ক'ত কটা হ'ব এই সেইখন বাগান কলৰ বাগান তাৰ পৰা আমি পাত আনিম পাতত ভাত খোৱা নহয় পাতটো হেৰি এই ভাত খোৱাৰ কাৰণে ভাত খোৱাটো আমাৰ দিছোঁতে হ'ব ভাল ভাল চাকাত গাইজ কলৰ বাগানখন কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাই দিব আৰু কলৰ বাগানৰ মালিক এইজনেই 2 বিঘা আছে কল দীপাংকৰ কলিতা 2 বিঘা আছে বেছি নাই কলপাত বিচাৰিব নেকি কলপাত বিচাৰি পোৱা নাই ইমান কলগছ আছে তথাপিও কলপাত বিচাৰি পোৱা নাই এয়াই হৈছে ডিগমাছত বগলী কণা অধিক মাছত বগলী কণা বুলি একাষাৰ কথা আছে সেইটোৱে আৰু পাতে পাত বিচাৰি পোৱা নাই মনৰ অনুভৱ অলপ কৈ দিয়া ভাল লাগিছে আমাৰ এজনক চিনি পাইছে ভোলাকাই প্ৰত্যেক বছৰে এনেকৈ আমি ভেলা পুজি বনাই এনেকৈ খানা খাওঁ গোটেই ৰাইজে মিলি ভাল লাগিছে অলপ মানে বিহুৰ বতৰটো মানে বহুত মানে ফূৰ্তি কৰা গৈছেতো সেইকাৰণে মাত চাত মানে বহি গৈছে বহুত নাচিলোঁ আৰু ফূৰ্তি কৰিব আছে এতিয়া খানাত এইজন আমাৰ দীপাংকৰ ই বাৰু আমাৰ ভিডিঅ'ত আগতে ওলোৱা নাছিলে কলপাত কাটি লৈ ৰেডি খানালৈকে যাওঁ এতিয়া ঠাইখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কমেণ্ট কৰি জনাই দিব আমাৰ খানাৰ ঠাইডোখৰ এইখিনিতে আছে আমাৰ গাঁৱত কিমান সুবিধা চাওক এই পুখুৰী আছে পুখুৰীতে ডাইৰেক্ট মানে হ'লেই হ'ল আৰু এইটো হ'ল বিশাল পুখুৰী বুলি কয় বিশাল মানে বৃহৎ আপোনালোকে চাই লওক কিমান ডাঙৰ পুখুৰী ভাল লাগে পৰিৱেশখিনি এই পুখুৰীটোতে আমাৰ ভোলাকাইৰ খণ্ডত মানে ভোলাকাইক পানীত দলিয়াই দিয়া হৈছিল এই পুখুৰীটোতেই তেতিয়া পানী হৈছিলে অলপ কৈ দিয়া ভোলাকাই তেতিয়া পানী হৈছিলে এতিয়া পানীটো কমিলে মাছবিলাক আছে এতিয়া মাছ আছে পানীটো অলপমান কমিল আৰু আগতে পানীটো বহুত আছিল ভোলাকাই পাত ধোৱা হৈছে নে নাই হৈ গ'ল পৰিখন ধুলে অঁ এতিয়া যাওঁ মানে ভোলাকাই কৰি আছে আৰু আমি অলপমান হেল্প কৰি দি আছোঁ ভোলাকাই নাম থৈ দিছোঁ দিয়ক কিন্তু তাৰ নাম অৰিজিনেল নাম ৰাজীৱ হয় ৰাজীৱ কলিতা গাইজ বেয়া চেয়া নাপাওক কিন্তু আমাৰ ভিডিঅ' বনোৱা মানে মোৰ অভ্যাস নাই মেইনলি নতুনকৈ ষ্টাৰ্ট কৰিছোঁ অলপ সঁহাৰি জনালে ভাল লাগিব আৰু মনটো সঁহাৰি জনাব বুলি আশা কৰিছোঁ আৰু আমাৰ আজিৰ খানাৰ আয়োজন এয়ে আৰু হাঁহৰ মাংস এইবিলাক দেখিছে এইটো চাটনি বনাই আছে এইটো মাংস উতলি আছে দেখাই দি আছোঁ ৰ'ব
হাঁহৰ মাংস গাইছ অলপমান সৰু ল'ৰা ছোৱালীকেইটাৰ লগত অলপমান ধেমালি কৰিম চাই থাকিবচোন আপোনালোকে এই গোটা পইচা অলপ ওপৰত কৰবি হা গাইছ সিহঁতক এটা মই যাদু দেখুৱালোঁ যাদুটো দেখুৱাৰ পিছত সিহঁতে গমেই পালে ইয়াতে আছে নে পইচাটো আছে जादू दे श्यामा को जादू आयो ये ओके दी ओ नीरे साला Aduh, modal. গাইজ আৰু এজন আমাৰ অলপ ধেমালি গ্ৰুপৰ সদস্যক মানে চিনাকি কৰি দি আছোঁ বৰ্তমান কি কৰি আছে তাৰ মুখেৰে জানি লওঁ নমস্কাৰ মোৰ নাম শ্ৰী জয়ন্ত কবিতা আৰু এনে বিহু বুলি অলপ ফেমিলি গ্ৰুপত আমাৰ এটা ব্লগ দি দিলে আমাৰ ডাইৰেক্টৰে আপোনালোকৰ ব্লগটো অলপ কমেডি দেই মানে আমাৰ ভোলাকাই বিৰাট কমেডিয়ান হয় আমাৰ ভোলাকাই বিৰাট কমেডিয়ান হয় মানে ভাল লাগে আৰু এইবিলাক মানে দেখি আমাৰ সেইকাৰণে আমি আমাৰ গ্ৰুপটো মানে বহুত দিন আছিল আমাৰ ভোলাকাই গুৱাহাটীত থাকে আচলতে এইকাৰণে আমি আমাৰ গ্ৰুপটোৰ নাম দিয়া হৈছিল অলপ ধেমালি গ্ৰুপ মানে আমাৰ চলিকেইটা মানে ধেমেলীয়া হয় সেইকাৰণে ভাল লাগে কিবা এটা এনজয় কৰি থাকোঁ সেইখিনি আৰু ফাইনেলি আমাৰ খানা ৰেডি আমাৰ এই খানা খাব বহিছে সৰু সৰু ল'ৰা ছোৱালীকেইটা প্ৰথমতে বহিছে বিৰাট কপে দেচোন মনৰ অনুভৱটো কওঁ মনৰ অনুভৱটো কওঁচোন ইমান দেৰিকৈ হ'ল ইমান দেৰি হ'ল ভাত খাব পাওঁ নাছিলোঁ 7টা বাজি গ'ল দেৰি হৈছে না দেৰি হৈছে না ভাত খাওঁতে বহুত দেৰি 7টা বাজি গ'ল আমি খানা খাব বহিছোঁ এতিয়া আমি সকলোৱে মিলি লগৰ কেইজনৰ লগত খাম আৰু আৰম্ভ কৰিছোঁ ৰাইজসকল ভোগালী বিহুৰ ভোগ আমি আৰম্ভ কৰিছোঁ এয়া আমাৰ চব সকলো আছে সকলো আছে ভাল লাগিছে খানা খাই মনৰ অনুভৱ কেনে মাংস মজা লাগিছে একদম মানুহ কিমান আছে দেখা নাই কেনে লাগছে আজি ঠিকে আছে মানে কি মাঘৰ বতৰ আজি দুমাহী ভোগালীৰ উৎসৱ যিহেতু অনুভৱ ঠিকে আছে ভাল লাগিল খানা কেনে হৈছে আৰু ভালেহে খানা বঢ়িয়া হৈছে খানা একদম এই আমাৰ খানা চলি আছে ভোগালীৰ খানা চলি আছে বৰ্তমান ভোগালী খানা মনৰ অনুভৱ কওঁ কেনেকুৱা লাগছে বহুত ভাল লাগছে আজি লগ হৈ এনেকৈ খাৱাৰ কাৰণে হা বিৰাট সুন্দৰ লাগছে একদম বঢ়িয়া ছবিটোৰ মনৰ অনুভৱ কওঁ ফূৰ্তিৰ দিন আজি খানা খোৱা শেষ হোৱাৰ পিছত এতিয়া মানে চাফ চিকুণ কৰি থকা গৈছে আৰু চাই লওকচোন এটা ভালকৈ এইটো ভোলাকাই
বাবা বাচান ধুই আছা ভাত খালো খাই লৈ এতিয়া যাম দে বঢ়িয়া বঢ়িয়া চাফা কৰি লওঁ এতিয়া আমি গোটেইখিনি তাকেতো আমি গোটেইখিনি কৰি লওঁ এইখিনি চাফা কৰি লওঁ কৰি লৈ কিনে আমি লাহে ধীৰে যাই থাকোঁ আৰু নাম দল ভাত এইটো আমাৰ নাম হৈছে দল ভাত দল ভাত চবে মিলি জুলি কোনো জাতি ধৰিব নাই আচ্ছা চবে খাব আমাৰ বঢ়িয়া কি কিবা ক'ব বিচাৰি আছে আমাৰ আজি ভোগালী বিহুৰ আমি এটা খানা খালো বুলি কয় দলে বলে মিলি পেলাই তাৰমানে আজি এটা আমাৰ নিজৰে বহুত ভাল লাগিল আৰু এতিয়া লাষ্ট ফিনিচিং আৰু এইটো অলপ মানে বাচন বৰ্তন চাফা কৰি ঘূৰাই দিম আৰু বঢ়িয়া লাগি আছোঁ মই কৰি আছোঁ দিয়ক ৰাইজ মই যি থিয় হয় বা ভিডিঅ' কৰি আছোঁ তেনেকুৱা নহয় ময়ো কৰি আছোঁ মানে মই কৰি থকাবিলাক মানে ভিডিঅ' কৰা মানুহৰ অলপ অভাৱ হৈছে সেইফালে উঠি আছে জুই চাওক জুই আছে মোটামুটি আন্ধাৰ হ'ব আৰু আমাৰ খানা পিনা খোৱা লোৱা বাচন ধোৱা সকলো শেষ এতিয়া আমি অলপমান জুই পুৱাওঁ আৰু সকলোৱে ঘৰলৈ যাওঁ আন্ধাৰো হৈ আহিছে বাই বাই